সন্মানীয় উৎপল ভৰদ্বাজ ডাঙৰীয়াকো বিচাৰিছোঁ। নমস্কাৰ। আৰোহণ ফাউণ্ডেশ্যনে আয়োজন কৰা আজি মহান অনুষ্ঠানটিত আপোনালোকৰ উপস্থিতিত আমি সকলোকে সম্ভাষণ জনাইছোঁ আৰু সন্মানীয় অতিথি মণ্ডলীক আমি সম্ভাষণ জনাই আমি আমাৰ আজি বিশেষ সম্বৰ্ধনাৰ কাৰ্যসূচীৰ মাজলৈ যাব বিচাৰিছোঁ। আজি আমি এগৰাকী বিশেষ ব্যক্তিক আৰোহণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বিশেষভাৱে জীৱনজোৰা শিল্পী সাধনা বঁটাৰে আমি সন্মানিত কৰিব বিচাৰিছোঁ। তেখেত আমাৰ সকলোৰে পৰিচিত, সকলোৰে আদৰৰ, সকলোৰে সন্মানৰ সন্মানীয় ডাক্তৰ ৰঞ্জনজ্যোতি চৌধুৰী ছাৰ। তেখেতে বহু সময় ধৰি, বহু বছৰ ধৰি অসমৰ সাহিত্যৰ ক্ষেত্ৰখনত, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত হাস্যমধুৰভাৱে বহু কথাৰে মানুহৰ মন জয় কৰি আহিছে। সমান্তৰালভাৱে তেখেত এগৰাকী সুচিকিৎসক, গতিকে তেখেতে চিকিৎসা সেৱাৰ জৰিয়তেও এই সমাজ জীৱনত বিশেষভাৱে সহযোগিতা আগবঢ়াই আহিছে সমাজখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত। আৰু এই সকলোবিলাক দিশৰ ওপৰত লক্ষ্য কৰি আমি আৰোহণ পৰিয়ালে বিশ্ব প্ৰতিবন্ধী দিৱসৰ এই মহান দিনটিত আপোনালোক সকলোৰে সন্মুখত তেখেতক আনুষ্ঠানিকভাৱে এই সন্মানটি প্ৰদান কৰিব বিচাৰিছোঁ। গতিকে আমি এই কাৰ্যসূচীৰ মাজলৈ যাব বিচাৰিছোঁ আৰু লগে লগে আমাৰ সম্বৰ্ধনা সামগ্ৰীখিনি আমাৰ সন্মানীয় অতিথিসকলৰ হাতত অৰ্পণ কৰিব আগবঢ়াম। আমি প্ৰথমতে এখনি ফুলাম গামোচাৰে আমাৰ শ্ৰদ্ধাৰ ডাক্তৰ ৰঞ্জনজ্যোতি চৌধুৰীদেৱক বিশিষ্ট সমাজকৰ্মী অশোকা শৰ্মা বাইদেৱে এখনি সম্বৰ্ধনাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে গামোচাৰে। আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ হিমা কাশ্যপ বাইদেৱে এখনি শ্বলেৰে, এখনি অংগবস্ত্ৰেৰে তেখেতক সম্ভাষণ জনাব। এয়া পবিত্ৰ কুমাৰ শৰ্মাদেৱে এখনি কাৰ্বি পহৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। এয়া ডক্টৰ হিমা কাশ্যপ বাইদেৱে এখনি শ্বল প্ৰদান কৰিছে। সত্ৰীয়া নৃত্যৰ বিশিষ্ট প্ৰশিক্ষক, শংকৰী সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অতুল বায়নদেৱৰ তেখেতক সম্ভাষণ জ্ঞাপন কৰিব। এখনি কাৰ্বি পহৰে তেখেতক সম্ভাষণ জনাইছে। এখনি গ্ৰন্থ আগবঢ়াবৰ কাৰণে জন্মী দাস ছাৰক মই অনুৰোধ জনাইছোঁ। তেখেত আমাৰ আৰোহণ সুৰ সংগমৰ সন্মানীয় গুৰু। ডক্টৰ হিমা কাশ্যপ বাইদেউৰ ৰচনা সমগ্ৰৰ বৃহৎ গ্ৰন্থখনেৰে তেখেতক সম্ভাষণ জ্ঞাপন কৰা হৈছে। ইয়াৰ পিছতেই আমি আগবঢ়োৱা যিটো স্মাৰক আছে, স্মাৰকটি সকলো অতিথিকে মিলি একেলগে তেখেতৰ হাতত অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতৰ কাৰণে যুগুতাই অনা সম্বৰ্ধনা পত্ৰখন আমি পাঠ কৰি দিব আগবঢ়াইছোঁ। আৰোহণ ফাউণ্ডেশ্যন বিশিষ্ট সাহিত্যিক, শিল্পী, সুচিকিৎসক ডাক্তৰ ৰঞ্জনজ্যোতি চৌধুৰীদেৱলৈ জীৱনজোৰা শিল্পী সাধনা বঁটা 2025। হে সংস্কৃতিৰ পূজাৰী, সাহিত্য সংস্কৃতিৰ অমৃতমথী যুগ যুগান্তৰলৈ আপোনাৰ কৃতিত্বৰাজিৰে, স্বগৰিমাৰে, জ্ঞানৰ পৰিধিৰে স্বপ্ৰোজ্জ্বল হোৱাৰ লগতে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়াইছে অনবদ্য অৱদান। আপোনাৰ সততা আৰু কৰ্তব্যনিষ্ঠাই বৈ লৈ গৈছে অমৃতময় ফলগোধাৰা। হে ধীমান, আপুনি সুদীৰ্ঘ কালৰে পৰা সাহিত্য সাধনা, বাগদেৱীৰ বন্দনা, সমাজ সেৱা, চিকিৎসা সেৱা আদিৰ দৰে কৰ্মত নিপুণতাৰে জাতি মাটি ভেটিৰ প্ৰতি যি অৱদান আগবঢ়াইছে সেয়া সকলোৰে প্ৰাতঃস্মৰণীয়। কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ ৰোপণ কৰি জনে জনে প্ৰাণে প্ৰাণে জগাই তুলিছে উচ্ছ্বাস উদ্দীপনাৰে অনাবিল প্ৰেৰণা। আপোনাৰ এই গুণৰাজি সৰ্বজন বিনীত আৰু স্বীকৃত। হে বৰেণ্য, আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অমৃতময় কালজয়ী গীতবোৰ। আপোনাৰ মৃদুভাষী আৰু মুখত জিলিকি থকা হাঁহিটিয়ে আমাক সকলোকে মুগ্ধ কৰে। আপোনাৰ ধেমেলীয়া কথাবোৰে সকলোকে হাঁহিৰ খোৰাক দিয়ে। শিল্প সাধনা, সাহিত্য সাধনা, হাস্যৰসৰ সাধনা, চিকিৎসা সেৱা আদি ক্ষেত্ৰত বিশেষ দখল থকাৰ দৰে গুণৰাজিৰ চানেকি স্বৰূপে আমি আৰোহণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আপোনালৈ আগবঢ়াইছোঁ জীৱনজোৰা শিল্পী সাধনা বঁটা 2025। হে প্ৰতিভাৰ আগৰ, আপুনি অসম জননীৰ সুযোগ্য সন্তান। আপোনাৰ এনে গুণৰাজিয়ে আজিৰ প্ৰজন্মক বিলাইছে কৃতিত্ব, শিকাইছে জীৱনবোধৰ কথা। আজিৰ এই পবিত্ৰ শুভক্ষণত আমি আপোনাক এইদৰে সম্ভাষণ জনাবলৈ পাই ধন্য হৈছোঁ। আপোনাৰ এই কৃতিত্বৰ ধাৰা অব্যাহত থাকক, নতুন প্ৰজন্মৰ আদৰ্শ আৰু প্ৰেৰণাৰ অমৰ উৎস হৈ জিলিকি থাকক। আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপুনি লাভ কৰক দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য। সেৱাৰে ডক্টৰ হিমা কাশ্যপ, মুখ্য পৰিচালন সঞ্চালক, আৰোহণ ফাউণ্ডেশ্যন। স্থান লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহ, দিছপুৰ, গুৱাহাটী 781-005, তাৰিখ 3 ডিচেম্বৰ 2025 বুধবাৰ। আৰু এই সম্বৰ্ধনা পত্ৰখনি
আমাৰ পৰিচালনা সঞ্চালিকা মহোদয়কে পৰামৰ্শ কৰি সকলো অতিথিৰ সহযোগিতাত তেখেতৰ হাতত প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এটা খুব ভাল খবৰ, আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ চৌধুৰী ছাৰৰ পত্নী গীতিমা চৌধুৰী বাইদেউ। আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি তেখেতকো সম্বৰ্ধনা জ্ঞাপন কৰিম। আমি তেখেতক আগলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতক এখনি কাৰ্বি পহু আৰু এখনি গ্ৰন্থৰে সম্ভাষণ জনাবৰ কাৰণে আমাৰ মুখ্য পৰিচালনা সঞ্চালিকা মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু ডক্টৰ সীমা কাশ্যপ বাইদেউৰ ভাল পোৱা ৰূপকথা শীৰ্ষক গ্ৰন্থখনি তেখেতক আমি সম্ভাষণ হিচাপে আগবঢ়াইছোঁ। আৰু ইয়াৰ পিছতেই আজিৰ জীৱনজোৰা শিল্পী সাধনা বঁটাৰ প্ৰাপক সন্মানীয় ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীদেৱক তেখেতৰ মনৰ অনুভৱ, বক্তব্য আৰু লগতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত আজি তেখেতৰ কণ্ঠত আমাৰ মাজত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তাৰ পিছতে আমি আমাৰ অনুষ্ঠানৰ শেষ অংশলৈ আহিম। আমি আমাৰ যিসমূহ আজি হুইল চেয়াৰ, লেপটপ অথবা ব্লাইণ্ড ষ্টিক বিতৰণ কাৰ্যসূচী আছে আমি তাৰ মাজলৈ যাম। আমি সকলোকে ধৈৰ্য সহকাৰে আসন গ্ৰহণ কৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ।